আমি গোটা টি চাৰ্ট পিন্ধিও এতিয়াক লাগি তো ভাইৰেল হ'ব নোৱাৰিলোঁ নাই কি নন্দে এইবাৰ শান্তি হয় এটা ভিডিঅ' দি চাম ৰ কিজানি ভাইৰেল হয় ভিডিঅ' কৰি আছা হেই সদায় সদায় মানে তোৰ মানে নন্দে হয় দে আৰু কৈছে ন হয় ধৰক স্বাগতম জনাইছোঁ আমাৰ এটা নতুন চলত আমি আজি কথা পাতিম হাফ পেণ্ট বৰ্তমান এটা চলি আছে হাফ পেণ্ট বিতৰ্ক তাক লৈ আমি ছোৱালীজনীক ধৰি বান্ধি লৈ আহিছোঁ তাক পোনপটীয়াভাৱে দেখাম দেউতাককো দেখুৱাম গতিকে ক'ত কেনেকৈ কি ঘটনা হ'ল কেনেকৈ হাফ পেণ্ট বিতৰ্ক হ'ল ইমান কি ভাইৰেল হ'ল আমি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আমাৰ এই চেলো ভেলো লাইভ স্বাগতম জনাইছোঁ আমাৰ মাজত ছোৱালীজনী এই হাফ পেণ্ট মইনাটো আহি নহয় মইনাটো আহি উপস্থিত হৈছে আমি তেওঁৰ পৰা পোনপটীয়াভাৱে জানিম সিহঁতে হাফ পেণ্ট পিন্ধিলে কি কৰিলে গোটেইখিনি জানিম আপোনালোকে চাই থাকক আমাৰ চেলো ভেলো লাইভ হয় তুমি হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবাকৈ ক'লা তোমাৰ হাফ পেণ্টটো পৰীক্ষা দিবাতো হাফ পেণ্ট পিন্ধি নাযায় তোমাৰ বেলেগ কিবা চুইজাৰ টুইজাৰ নাছিল নেকি তুমি আজি পোনপটীয়াভাৱে আমাৰ দৰ্শকে চাই আছে মইনা তুমি কৈ দিয়া ইট ইজ নট মেটাৰিং এডমিট কাৰ্ড চ' মই হাফ পেণ্ট পিন্ধি গুচি আহিলোঁ হাফ পেণ্ট পিন্ধিলে কিনো তাৰমানে হাফ পেণ্ট পিন্ধিলে তাৰমানে নতুন নতুন লাগে নতুন নতুন পৰিৱেশ ফ্ৰেছ হয় সকলোৱে চাই লং পেণ্ট পিন্ধিলে পুৰণি লাগে আৰু লগতে মোৰ মানে গৰমটো বেছি হয় মোৰ আৰু আমাৰ মনটো খুব ভাল লাগে আৰু লগতে মোৰ চুগাৰ প্ৰব্লেম আছে যিহেতু মোৰ চুগাৰ প্ৰব্লেম আছে গতিকে মই ভাবোঁ মোৰ পেচাবটো লিক হৈ যাব পাৰে গতিকে সেইকাৰণে মই এক্সামৰ বহিবৰ বাবে হাফ পেণ্ট পিন্ধি আহিছোঁ আচ্ছা দৰ্শক হয় দৰ্শক এটা ব্ৰেকিং নিউজ দিম হাফ পেণ্ট পিন্ধি যাওঁ বেলেগ কাৰণ নাছিলে হাফ পেণ্ট পিন্ধি আৰু মানে খুব পেচাব কৰা লাগি থাকে মুঠা লাগি থাকে আৰু পেচাব লিক হৈ যায় বুলি হাফ পেণ্ট পিন্ধি গৈছিল যাতে তেওঁৰ প্ৰত্যেক শুকাই যায় সেইকাৰণে হয়নে এতিয়া তুমি কোৱা মাইনা যে বৰ্তমান তোমাৰ কথাটো বহুত ভাইৰেল হৈ আছে গোটাই ছ'চিয়েল মিডিয়া আমি চাব নোৱাৰোঁ চব হাফ পেণ্ট এতিয়া তুমি তাৰ বিষয়ে কি ক'বা তোমাৰ এইটো ভুল হৈছে নে শুদ্ধ হৈছে নে কি বুলি ক'বা তুমি সেইটো তুমি দৰ্শকক কোৱা মই ভাবোঁ যে এইটো অলপো ভুল হোৱা নাই বাপৰে বাপ ভুল হোৱা নাই কাৰণ ভুল হোৱা নাই মানে তুমি হাফ পেণ্ট পিন্ধি ভুল নহয় কাৰণ আজিকালি আধুনিক যুগত সকলোৱে হাফ পেণ্ট পিন্ধে হাফ পেণ্ট পিন্ধিলে আধুনিকতা পৰিচয় পোৱা যায় মডাৰ্ণ য়ং যেন লাগে লং পেণ্ট পিন্ধিলে কিবা পুৰণি যেন লাগে চিনেমাতে হওক বা থিয়েটাৰতে হওক সকলো অনুষ্ঠানতে আজিকালি হাফ পেণ্ট পিন্ধে হাফ পেণ্টটো আমাৰ আজিকালি এটা সংস্কৃতিত পৰিণত হৈছে হাফ পেণ্ট সংস্কৃতিত পৰিণত হ'ল মানে তুমি কি কথা ক'বা আকস্মিক বক্তৃতা মই দিবা দিয়া নাই এটা হাফ পেণ্টৰ বিষয়ে মই ৰচনা সুন্দৰ খোজা নাই তোমাৰ দৰ্শকে চাই আছে তুমি তোমাৰ ভাৱধাৰাটোহে ক'ব লাগে তুমি কিবা ৰচনা বকি যাই আছা হাফ পেণ্টৰ মুখ তুমি এতিয়া ৰচনা ক'ব নালাগে তুমি কোৱা ডাইৰেক্ট ভুল হৈছে না শুদ্ধ হৈছে সেইটো তুমি ছ'চিয়েল মিডিয়াৰ যোগে মাফ খুজিব লাগিছিল যে তুমি হাফ পেণ্ট পিন্ধি গ'লা পৰীক্ষা দিব আৰু চবেই পিন্ধি গৈছে তোমাৰ 1000 চলি গৈছিল পৰীক্ষা দিব 1000 চলি গৈছিল না নাই গৈছিল এতিয়া তুমি তাৰ পিছত এটা 999টাই লং পেণ্ট চাৰ্ট পিন্ধি গৈছি বা চুইজাৰ টুইজাৰ পিন্ধি গৈছি তুমি এইটো কৰিব নাগিছিল এইটো আমি এইটো বেয়া পাইছোঁ এইটো তোমাক বহুত বেয়া পাইছোঁ এইটো কৰিব নাগিছিল তুমি মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ আজিকালি থিয়েটাৰতে হওক বা চিনেমা চিৰিয়েলতে হওক ছুপাৰ হিট চঙতে হওক সকলোৱে চুটি হাফ পেণ্ট পিন্ধে আৰু যাৰ ফলত আমি পৰিয়ালৰ সৈতে এই গানবিলাক একেলগে চাব নোৱাৰোঁ আমাৰ লাজ লাগে আমাৰ সন্মানত আঘাত লাগে এইটো তুমি ভাল কথা ক'লা এতিয়া এইটো কথা হ'ল কি দৰ্শক এতিয়া মই এটা ভাল এইটো এটা খুব ধুনীয়া কথা কৈছে আৰু যদিও আমি ছোৱালীটোক বেয়া বুলি ভাবি আছিলোঁ এইটো ভাল কথা কৈছে আমি থিয়েটাৰ চাব গ'লে বা কি চিনেমা চাব গ'লে ক'ৰবাত গ'লে আমি যাব নোৱাৰোঁ ফেমিলিৰ লগত চাব নোৱাৰোঁ যে হাফ পেণ্ট পিন্ধি গোটেই আমাৰ অৱস্থা বেয়া কৰি দিয়ে মানুহৰ আগত আমি মুখ উলিয়াব নোৱাৰোঁ যে মা দেউতাৰ আগত আমি চাব নোৱাৰোঁ গতিকে এটা ভাল দিছে যে এইটো বেয়া কথা হাফ পেণ্ট পিন্ধাটো আপোনালোকে পিন্ধিব পাৰে চবেই পিন্ধিব পাৰে চবৰে এটা নিজস্ব চইচ থাকে এইটো ঘৰত পিন্ধক এইটো ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হ'ব নালাগে থিয়েটাৰ যিবিলাক চাব নালাগে আমাৰ বেয়াও লাগে আমাৰ অলপ দেহা চেহাও কিবা লাগি যায় গতিকে এই আৰু ঠিক আছে সেইটোৱে কথা এতিয়া আমি এই ছোৱালীজনীৰ হাফ পেণ্ট মাইনাজনীৰ কথা বহুত শুনিলোঁ এতিয়া আমি শুনিম তেওঁৰ যিজন তোমাক মাষ্টৰে উলিয়াই দিছিল ন পৰীক্ষা হলৰ পৰাই ঠিক আছে সেই মাষ্টৰজনক আমি মাতি আনিম যিজনে পৰীক্ষা হলৰ পৰা উলিয়াই দিছিল আৰু কিবা পৰ্দা চৰ্দা মেৰিয়াই দি পৰীক্ষা দিব দিছিল তেওঁক মাতি আনিছোঁ তেখেত আজি আমাৰ মাজত আহি উপস্থিত হৈছে ছাৰ আপুনি প্ৰথমে কওক যে আপুনি এই ছোৱালীজনক পৰীক্ষা হলৰ পৰা কিয় উলিয়াই দিলে এই নক'ব আৰু এই একদম দেখি পিৰপিৰণি একদম দেহা হৈ গৈছে আপোনাৰো মোৰো পিৰপিৰি আহিছে প্ৰথমে দেখা পাই গোটেই কি ধুনীয়াকৈ চাকচোন পিৰপিৰি আহে মই সেইটো কথা কোৱা নাই আপুনি কিয় বেয়াটো ভাবছি কিবা মোৰ খঙত পিৰপিৰণি আহিছে খঙত এই খঙৰ কথা কৈছোঁ মই একদম মানে খং উঠি যায় এইবিলাক কথা হয় নহয় খং উঠি যায়
আমাৰ সমাজত এইগিলাখান কথা বেয়া কথা আমাৰ লাজ পাওঁ হয় নে নহয় দেখি পিৰপিৰি যাবই যাবই বাৰু ঠিক আছে আপুনি কওক আপুনি এইটো কেনেকুৱা পজিটিভ কথাটো কওক ইয়াৰ নেগেটিভটো কওক আপুনি কি ভাবে সেইখিনি গোটেই আমাৰ দৰ্শকৰ আগত কৈ দিয়ক হয় চাওঁ মই এইটোৱে ক'ব খুজিছোঁ হয় এনেকৈ যদি ছোৱালীবিলাকে এই পিন্ধি আহে চুটি হয় ল'ৰাবিলাকৰ পিৰপিৰি খঙত একদম খঙতে উঠছি মোৰ বহুত খং উঠি দিয়ক একদম মানে একদম ৰক্ষা পোৱা নাই খঙত এতিয়া বাৰু মই বুজি পালোঁ কথাটো ঠিক আছে বাকী এনে কওক আপুনি কৈ দিয়ক মই মানে এইটোৱে ক'ব খুজিছোঁ হয় তাৰমানে আজিকালি আমি চাওঁ চিনেমা থিয়েটাৰ এইবিলাক চালে তাৰমানে কি হয় চব চুটি আছে চব এইটো একদম বেয়া কথা পৰিয়ালৰ লগত চাব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালী আছে একেলগে আমি চাব নোৱাৰোঁ যোৱাৰ কি হৈছে মই চিনেমা চাব গৈছোঁ তাৰমানে এই একদম চুটি হাফ পেণ্ট পিন্ধি ল'ৰা ছোৱালীৰ আগতে নাচি আছে লাজ লাগি গৈছে একদম লাজ লাগিব আমাৰ কি অসমৰ কি আমাৰ নিজৰ সাজপাৰ নাই আমাৰ মেখেলা চাদৰ আছে আমাৰ চুইজাৰ আছে এইবিলাক পিন্ধি কৰিব লাগে আগতে তাৰমানে আগতেও কৰিছিল নাটক কৰিব লাগিব হেৰি কৰিব লাগিব এইবিলাক কৰিব লাগিব তেতিয়াহে মনোৰঞ্জনটো পোৱা যাব কিন্তু এই চুটি হাফ পেণ্ট পিন্ধি আৰু এইটো বন্ধ কৰিব লাগে ঠিক আছে হয় দৰ্শক এয়া এটা ধুনীয়া খুব ভাল কথা কৈছে ছাৰজনক আমি ধন্যবাদ জনাইছোঁ আৰু ভাল কথা কৈছে থিয়েটাৰ কৰক চিনেমাও কৰক ভাল মেছেজ দিয়ে আমাৰ ভাল লাগে মনোৰঞ্জন পাবৰ কাৰণে গতিকে যাতে আমাৰ নিজৰ চৰকাৰে যাতে এটা দৃষ্টিগোচৰ কৰে যে নিজৰ সাজপাৰ পিন্ধি থিয়েটাৰ কৰক থিয়েটাৰ চলি যাব হাফ পেণ্ট পিন্ধি থিয়েটাৰ চলিলে কি থিয়েটাৰখন চলিব হেৰি পিন্ধি নচলিব নেকি আমি এই চুটি হাফ পেণ্ট পিন্ধি আমি চেহেৰা চাব নাজানো আমি এক্টিং চাব বঢ়িয়া কথা মাইনা এতিয়া তুমি শুনিলা মাইনা ভণ্টি তুমি এতিয়া বুজি পালা ছাৰে তোমাক ধুনীয়াকৈ কৈছে যে হাফ পেণ্ট তুমি ঘৰত পিন্ধা তোমাৰ ঘৰত পিন্ধা কিন্তু এটা সামাজিক মাধ্যমত পিন্ধিব নালাগে এইটো এটা বহুত বেয়া কথাও নহয় ঠিক কিন্তু এইটো এটা বেয়া ন কাৰণ আমাৰ নিজৰ সাজপাৰ আছে আমাৰ নিজৰ সাজপাৰ আছে পিন্ধিব লাগে এতিয়া তুমি কোৱা লাষ্ট কিবা এটা কথা কোৱা গোটাই হয়ো ছাৰ আপুনিও আজি তুমি হাফ পেণ্ট পিন্ধি আহিব নালাগিছিল এতিয়া আমাৰ কিবা এটা হেৰি লাগি যায় দিয়াচোন হয় নহয় ছাৰ আপোনাৰ আপুনি বৰ নীলেশজীয়ে কি গিলে কয় আৰু মই সেই আজি সময় একেবাৰে কম ঠিক আছে ছাৰ দিব লাগিব হয় আমি কেঁচুৱা সময় লাষ্ট কথা এটা শুনি লওঁ ঠিক আছে ছাৰ আৰু ভৱিষ্যতে হাফ পেণ্ট নিলে ঘৰত পিন্ধবে হাত বেজাওঁতে পিন্ধবে এটা কিন্তু নিপিন্ধবা সামাজিক মাধ্যমত নিপিন্ধবা তোমাৰ দেউতাক মাতিম হয় দৰ্শক আমাৰ শ্ব' সামৰিব হৈছে আমি এই ছোৱালীজনীৰ হাফ পেণ্ট মাইনাজনীৰ আমি দেউতাকক মাতিম তেখেত আমাৰ মাজত উপস্থিত হৈছে এই দেউতাক আহি আমাৰ মাজত উপস্থিত হৈছে পুৰা বহুত বকুৱে তেতিয়াৰ পৰা গোটাই বকি আছোঁ দিয়ক আছে নেকি অলপমান মই নাখাওঁ নাখায় নেকি এবাৰ হ'ব দিয়ক লাহে লাহে কওক লাইভ চলি আছে আপুনি কওক আপোনাৰ ছোৱালীজনী যে ইমান এটা ভাইৰেল হ'ল হাফ পেণ্ট পিন্ধি আপোনাৰ কি নিজৰ কি হেৰি নাই নেকি হাফ পেণ্ট কিনিকে দিয়ে আপুনি মই ছোৱালী যিয়ে নিপিন্ধাওঁ আপোনালোকৰ এইবিলাক চকুকান দিয়া কিবা যুক্তি আছে নেকি আমাৰ আমি যুক্তিটো বাদ দিয়ক অসমৰ ৰাইজে এওক চিনি পোৱা হৈ গৈছে ভাইৰেল হৈ গৈছে হাফ পেণ্ট পিন্ধিব মই সেইবিলাক একো বুজি নাপাওঁ ভাইৰেল হয় এইবিলাক বুজি নাপাওঁ কাৰণ আজিকালি সকলোৱে হাফ পেণ্ট পিন্ধে সেইকাৰণে মোৰ ছোৱালী হাফ পেণ্ট পিন্ধে ঠিক আছে আপুনি হাফ পেণ্টটো লেট্ৰিনত পিন্ধক লেট্ৰিনত হাগবে যাওঁতে হাফ পেণ্ট পিন্ধে হাফ পেণ্টৰ সন্মান নাই নেকি হাফ পেণ্টৰ সন্মান কেনেকৈ থাকিব হাফ পেণ্ট পিন্ধি এওঁ গোটেই ফালৰ পৰা গোটেই গালি হপনি নাই মোৰ ছোৱালী আদালত পৰ্যন্ত বাচি যায় এওঁ গোটেই ট্ৰল কৰি আছে চবে বৰ্তমান সমাজত চলি আছে হাফ পেণ্ট মই হাফ পেণ্টে পিন্ধাম আপোনালোকে সেইবিলাক মই বুজি নাপাওঁ আপুনি শুনক খুৰা আপুনি বহুত বেছি লেভেল দি আছে আপুনি ডাঙৰ গৰম কথা কৈ কি নাই মই কিহৰ লেভেল মই হাফ পেণ্টে আপুনি পিন্ধিছোঁ চাওক আপুনি আমাৰ পৰিৱেশ উত্তেজিত কৰি নুতুলিব আমাৰ এটা লাইভ চলি আছে দৰ্শকে আপোনাক পোনপটীয়াভাৱে চাই আছে নাই মই সেইবিলাক একো বুজি নাপাওঁ পুৰা আপুনি আমাৰ পৰিৱেশটো উত্তেজিত কৰি নুতুলিব আপুনি বহুত গৰম কৈ আছে আপুনি জাষ্ট কওক যে এইটো আপুনি ক্ষমা খুজিব লাগে ছ'চিয়েল মাধ্যমত আপুনি ক্ষমা খুজিব লাগে হাফ পেণ্ট পিন্ধি আপোনাৰ ছোৱালী পিন্ধিছে এতিয়া আপুনি কওক আপুনি এইটো ভুল নে শুদ্ধ এইটো কওক আমি শ্ব' সামৰিব হৈছে আপুনি কওক মোৰ ভাবেৰে এইটো ভুল হোৱা নাই কাৰণ মই ছোৱালী হাফ পেণ্ট পিন্ধাটো বেলেগহে মোৰ মাইকীয়েও পিন্ধে হাফ পেণ্ট হয় মোৰ মায়েও ঘৰতে হাফ পেণ্ট পিন্ধি থাকে হাফ পেণ্ট এতে ন কিনো এতে হাফ পেণ্ট না আপুনি পিছে আণ্ডাৰ পেণ্টটো পিন্ধি নাহিলে হাফ পেণ্ট যদি ঘৰত মাইকী পিন্ধে আণ্ডাৰ পেণ্ট আৰু হাফ পেণ্ট নিজে গোটেই একদম হেৰি পিন্ধি আহিছি চুট পেণ্ট পিন্ধি আহিছি আণ্ডাৰ পেণ্টৰ আৰু হাফ পেণ্টৰ পাৰ্থক্য আছে এতিয়া তই এতিয়া মোৰ মাথা গৰম নকৰবি মই ভাল বুলি ভাবি আছোঁ তই হাফ পেণ্ট পিন্ধি তই বেয়াকৈ কোৱাহে যোগ্য তই পাই দে চেন্দেলে মাৰি পইচা অসন্মানী কথা নকৰিবা কি অসন্মানী অফিচ ৰুম হয় এটা অফিচ আছোঁ হাফ পেণ্ট পিন্ধি এইবিলাক অসন্মান নকৰিবা কি মাৰি যা
গৰম কৰি দিছি মোৰ হাফ পেণ্ট খালি পুৱাৰ পৰাই হয় দৰ্শক আমি এতিয়া শ্ব' সামৰিম ঘূমি আছে এই দণ্ডে এতিয়া আমি শ্ব' সামৰিম আৰু লাষ্টত আমি এটা কথাই ক'ম যে এইবিলাক কলেজত আহোঁতে পৰীক্ষা দিব সামাজিক মাধ্যমত আহোঁতে হাফ পেণ্ট এইবিলাক বৰ্জন কৰক আপোনালোক আমাৰ অসমীয়া সাজপাৰ আছে ধুনীয়া মেখেলা চাদৰ আছে সেইবিলাক পিন্ধি আহক সমাজখনো ভালে থাকিব দেখিও ভাল লাগিব পেণ্ট আপোনাৰ ঘৰত পিন্ধক লেট্ৰিনত পিন্ধক য'তে পিন্ধক কিন্তু বাছ বাই বাই